স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি যি এতিয়া আঁচনি আজি ঘোষণা কৰিছে শৈক্ষিক উন্নয়ন আঁচনি, গতিকে স্বৰাজ NGOৰ সকলো বিষয়ববীয়া সদস্যক ধন্যবাদ জনাইছোঁ। লগতে ক'ব বিচাৰোঁ শৈক্ষিক উন্নয়ন আঁচনি, শিক্ষাই হৈছে এটা সমাজক আগবঢ়াই নিয়াৰ মূল মন্ত্ৰ আৰু শিক্ষাৰ দিশত যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ হয়তো ল'ৰা ছোৱালীও আছে, দুৰ্ভগীয়া ল'ৰা ছোৱালীও আছে, মাক বাপেক নথকা ল'ৰা ছোৱালীও আছে, হয়তো মাক মৰি গৈছে, কাৰোবাৰ বাপেক মৰি গৈছে, কাৰোবাৰ হয়তো মা দেউতাই নাই, তেনেকুৱা ল'ৰা ছোৱালীবিলাকক কোনে পঢ়াব? গতিকে অতি সুন্দৰ এটা আঁচনি, যিটো আঁচনি কাৰ্যকৰী কৰিবৰ কাৰণে আমি সদস্যসকলে ইয়াত অন্তৰ্ভুক্ত হৈছোঁ। এই আঁচনিটোক কাৰ্যকৰী কৰিবৰ কাৰণে যিসকল ইয়াত সদস্য হৈছে 100 টকা দি, তেওঁলোক হয়তো বহু গৌৰৱ অনুভৱ কৰিব এই আঁচনি যেতিয়া কাৰ্যকৰী হৈ গৈ থাকিব। যিহেতুকে জীৱনত আমি বহুত পইচা আহৰণো কৰিছোঁ, বহু খৰচো কৰিছোঁ, ইফালে সিফালে বিভিন্ন ধৰণৰ। এইটো এনেকুৱা এটা আঁচনি যুগুত কৰিছে স্বৰাজ NGOই, যাৰ দ্বাৰা দুৰ্ভগীয়া ল'ৰা ছোৱালী হয়তো এটা সময়ত আপুনি অনুভৱ কৰিব যে 1 লাখ ল'ৰা ছোৱালী এই আঁচনিৰ যোগেদি হয়তো লাভান্বিত হৈ আছে, পঢ়ি আছে, পঢ়াৰ ক্ষেত্ৰত প্ৰতি মাহত 500-500কৈ টকা পাই আছে। এই গোটেইখিনি সহায় আপোনালোকৰ এই 100 টকাটোৰ বিনিময়তে হৈ থাকিব। লগত আপোনালোকে এইটো ভাবি নল'ব যে আমাৰ এই 100 টকাটো গ'ল নেকি, নাযায়। ইয়াত ইমান সুন্দৰ এটা ছফ্টৱেৰ ডিজাইনিং কৰি লৈছে যে আমি 10 জনে মিলি এজনক সহায় কৰোঁ। 10 জনে মিলি এজনক সহায় কৰিবলৈ যাওঁতে পিছত দেখিছোঁ যে ইয়াত দ্বিতীয় কিস্তিত মেম্বাৰজন প্ৰথমতে 500 টকা পাইছে, দ্বিতীয় কিস্তিত 1000 টকা পাইছে, লগতে 2টা স্কুল বেগ, মানে আমি 2টা ছাত্ৰ ছাত্ৰীক সহায় কৰিব পৰা হৈছোঁ। তাৰপিছত দেখিছে যে 3000 টকাৰ লগতে অন্যান্য সামগ্ৰী, স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীক বেগৰ পৰা আৰম্ভ কৰি জোতা মোজা ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি 2টা ল'ৰা ছোৱালীক সহায় কৰিব পৰা হৈছে। নিজৰ ঘৰৰ ল'ৰা ছোৱালীয়ে হওক, চাহে নিজৰ ঘৰত যদি নাই বেলেগৰ ল'ৰা ছোৱালীয়ে হওক, কাৰোবাক সহায় কৰিবলৈ পালেই নিজৰ আত্মাই শান্তি পাব। সেই 100 টকাৰ বিনিময়তে আপোনাৰ ইমানখিনি কাম হৈ থাকিব। আপোনালোকে বোলে মোৰ কেতিয়া মোৰ তলত 10টা মেম্বাৰ মই কেনেকৈ কৰিম বা 100টা মেম্বাৰ আপোনালোকে 100টা মেম্বাৰ বিচাৰি ফুৰিব নালাগে। তাৰ কাৰণে ক'ৰ কমিটি আছে, ক'ৰ কমিটিয়ে অৰ্গেনাইজ কৰিছে। আপোনালোকে হয়তো আজি আৰম্ভণিহে হৈছে, আজিৰ পৰা ইয়াৰ অভিযান ইতিমধ্যে বিভিন্ন ঠাইত ফোন কৰিছোঁ, আমি বিভিন্ন ঠাইত জনাইছোঁ, তেওঁলোকে মাতি আছে, সেই অঞ্চলত গ'লে তেওঁলোকো জড়িত হ'ব। চাওঁতে আপোনালোকৰ এই 100 টকাৰ বিনিময়ত ইয়াত 1 লাখ ল'ৰা ছোৱালী লাভান্বিত হ'ব, লগতে আপোনালোকো লাভান্বিত হ'ব। ইয়াত যিহেতু 12,000 টকা দিছে, লেপটপো আছে, 60,000 টকাও আছে আৰু 2 হুইলাৰ মটৰ চাইকেলো আছে। তেতিয়াহ'লে কোনে পাব? এইখিনি এই মেম্বাৰৰ ভিতৰতে পাব। গতিকে ইমান সুন্দৰ আঁচনি, ইমান সুন্দৰ তেওঁলোকৰ ছফ্টৱেৰ কৰিছে যে দুৰ্ভগীয়া ল'ৰা ছোৱালীখিনিও সহায় পাব, লগতে যিসকলে অৰ্গেনাইজ কৰিছে তেওঁলোকো লাভান্বিত হ'ব। তাতকৈ ডাঙৰ কথাটো হৈছে যে আমি জীৱনত পোনপটীয়াকৈ আমি কোনোবা 2টা ল'ৰাৰ ভৱিষ্যত গঢ়িবলৈ গৈ আছোঁ। আমাৰ এই 100 টকাৰ বিনিময়ত তেওঁলোকে 120 মাহ, প্ৰতি মাহত 500 টকাকৈ 120 মাহ, তাৰমানে 10 বছৰ দিন তেওঁলোকে 500 টকাকৈ পাব। এতিয়া চিন্তা কৰকচোন, এনে বহু ল'ৰা ছোৱালী আছে যে ফিজ দিব নোৱাৰি, স্কুল এৰাই গৈছে, ফিজ দিব নোৱাৰি, হোষ্টেলৰ পৰা আউট হৈ গৈছে। বহুতৰ এনেকুৱা আছে যে ফৰ্ম ফিল আপ কৰিবলৈ কেতিয়াবা মা দেউতাকে পইচা দিব নোৱাৰে, যাৰ কাৰণে তেওঁলোকে স্কুল এৰি দিবলগীয়া হৈছে। তেনেকুৱা ল'ৰা ছোৱালীখিনি বিশেষকৈ নিশ্চিন্তকৈ 10 বছৰ পঢ়িব পাৰিব। এই 100 টকা আপোনালোকে মেম্বাৰশ্বিপ হৈছে 100 টকাৰ বিনিময়ত। গতিকে অতি সুন্দৰ আঁচনি। মই ভাবোঁ এই আঁচনি দীৰ্ঘায়ু হওক। এই আঁচনি সদায় আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আপোনালোকৰ সকলো সদস্যক ইয়াত আন্তৰিক সহযোগিতা, লগতে জ্যেষ্ঠসকলৰ আশীৰ্বাদ আমি সদায় কামনা কৰিম আৰু এই অভিযান চলি থাকিব। স্বৰাজ সদায় জীয়াই থাকক, অসমৰ চুকে কোণে বিয়পি পৰক। এটা সময়ত স্বৰাজ প্ৰত্যেকে স্বৰাজৰ সদস্য হ'বৰ কাৰণে যাতে আগ্ৰহী হ'ব, এই আশা লৈ মোৰ বক্তব্য। মৰমৰ মা ভনীহঁত, মোৰ ল'ৰা ছোৱালী তহঁতি ভাই ভনীও আছোঁ।
নাতি দুটা আছে, কেইটামান লগত দেখিছোঁ। আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে আমাৰ বিষয়ববীয়াৰ মুখ্য ব্যক্তিগৰাকীয়ে যিখিনি বুজাই ক'লে, তাতকৈ অধিক ক'বলগীয়া একো নাই। তেওঁৰ কোৱা কথাখিনি অন্তৰতে সকলোৱে আন্তৰিকতাৰ সৈতে গ্ৰহণ কৰিছানে নাই সেইটো নিজে চিন্তা কৰিব। যদি বুজিবলৈ অসুবিধা হৈছে, মই আকৌ অকণমান তেওঁৰ কথাটো গৈ মই আকৌ ৰিপিট কৰিম। মই একেটা কথাতে কওঁ, আমি জীৱনত বহুত ধৰণৰ বহুত কামত নিজৰ ব্যপ্ত হৈছোঁ। পাণ তামোল, চাহ, বিড়ি, চিগাৰেট কিমান যে খালোঁ লেখ যোগ নাই। ভাল কাম নহয়। ডেইলি মই নিজে 5 পেকেট মুক্তা বিড়ি খাইছিলোঁ আৰু 6টা 2 চলাই লাগিছিলোঁ। তাৰ প্ৰতিবাৰ কি হ'ল, বিনা পইচাটো খোৱা নাছিলোঁ, পইচাৰে খাইছিলোঁ। আজি মোৰ সম্পূৰ্ণ ভিতৰৰ অংগবিলাক চব বিকল হৈ গৈছে, নানা ধৰণৰ ৰোগে ভাল হৈছে। ভাল কামটো এটা নকৰিলোঁ, যাৰ পৰা কিনি পেলাই সি বিড়ি চিগাৰেট খালোঁ, সি 2 পইচা প্ৰফিট পালে, সি বনি গ'ল আৰু মোৰ এই ধুনীয়া দেহাটো শেষ কৰি দিলে। আজি জীৱনত সমাজোৱাভাৱে হয়তো দ্বিতীয়বাৰ কৈছোঁ, তাৰ এটা কাৰণ আছে। এটা সমাজোৱা কামৰ কৰ্মকৰ্তাবিলাকৰ সন্মুখত আৰু তোমালোকক লগত লৈ এটা ভাল এটা প্ৰতিষ্ঠানৰ মাজত আজি থিয় হৈছোঁ, ভাল লাগি আছে। জীৱনত প্ৰথম বোধ কৰোঁ নিজৰ লাভ, নিজৰ লোকচান চিন্তা নকৰাকৈ মাত্ৰ 100 টকা মই এবাৰহে দিম। আপোনালোকে এবাৰহে দিব ভাবিছে, আকৌ অন্যকো দিবলৈ ক'ব। সেই 100 টকাৰ বিনিময়ত আমাৰ পৰৱৰ্তী প্ৰজন্মৰ উঠি অহা এই যে মইনাটি কাৰোবাক তোলাত দেখিছিলোঁ, এনেকৈ মইনাবিলাকে লেখা পঢ়াৰ সুযোগ পাব এই চান্সটোৰ পৰা। কিমান ডাঙৰ কাম। দান বহুত ধৰণে কৰিব পাৰি। এই মা মোক এগিলাচ পানী দে বুলি ক'লে যেনে ঠাণ্ডা এগিলাচ পানী দিব। মা ভিক্ষা দে বুলি ক'লে কোনোবাই এমুঠি চাউল দিব। কিন্তু মা মোক লেখা পঢ়া শিকাই দে বুলি ক'লে লেখা পঢ়া কোনোবাই শিকাব পাৰিব জানো? ময়ো নোৱাৰোঁ। তাৰ কাৰণে শৈক্ষিক পৰিৱেশ লাগিব। সেই পৰিৱেশটো গঢ় দিব এই স্বৰাজে। আৰু এইটো গঢ় দিয়াৰ পৰিচালনা কৰাৰ দায়িত্ব তেখেতসকলে লৈছে, বৰ ভাল বস্তু। আৰু স্বৰাজৰ মেইন উদ্দেশ্য স্কুলবিলাক, য'ত আমাৰ নাতি ল'ৰাবিলাক, ল'ৰা ছোৱালীবিলাক, মা ভনীবিলাক পঢ়া লিখা কৰিবলৈ যাব, পঢ়িব, তেওঁলোকে তাত যাবগৈ বিদ্যা অৰ্জন কৰিব। সেই বিদ্যা অৰ্জনত আজি স্বৰাজ আগবাঢ়ি আহিছে। স্বৰাজ নামৰ এটি NGO, এইটো মানে স্বেচ্ছাসেৱী অনুষ্ঠান। কোনেও কোৱা নাই তোমালোকে এনেকৈ কৰা, কৰিলে তোমালোকে ইমান টকা পাবা, এইটো টকা পোৱাৰ কথা নহয়। জীৱনত অকণমান ভাল কামত দান দিয়াৰহে কথা। গতিকে ৰাইজ সকলোকে মই এটা অনুৰোধ কৰিম যে আমি এনেকৈ প্ৰতিষ্ঠানক ইচ্ছাৰে যদি আমি এটা দান বৰণে আগবঢ়াব পাৰোঁ, এইটো আমাৰ কাৰণে পৰম ভাগ্যৰ কথা হ'ব আৰু এটা আমি প্ৰভুৰ আশীৰ্বাদো লাভ কৰিম। গতিকে প্ৰাৰ্থনা কৰিম, অনুৰোধ কৰিম যে ঈশ্বৰৰ আশীৰ্বাদ সকলোৰ ওপৰত বৰ্ষিত হওক আৰু এনেকৈ ভাল কামত আপোনালোকে আগবাঢ়ি আহক আৰু ধৰণক আগবাঢ়িবলৈ কওক আৰু স্বৰাজ যেন দীৰ্ঘায়ু হয়, আমাৰ ল'ৰা ছোৱালীবিলাক যেন উপকৃত হয়। এই মোৰ ক'বলগীয়া আৰু একো নাই। স্বৰাজ যিটো আঁচনি ওলাইছে, এই আঁচনিৰ যোগেদি আমি 100 টকা দি যদি আমি এটা মেম্বাৰ হ'লোৱে, 10জন মিলি আমি এজন মানুহক নিশ্চয় সহায় কৰিব পাৰিম। এই আঁচনিৰ আচল কথাটো ইয়াতে ফুটি পৰিছে। এইটো জানিবৰ কাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ যে স্বৰাজৰ সদস্যসকল যিমান স্বৰাজৰ ইয়াতে জইন কৰিবলৈ সদস্য আৰু হ'ব লাগিব। আৰু মানুহ যদি ইয়াতে যদি সদস্য হয়, তেতিয়াহ'লে আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলক আমি ভালকৈ পঢ়াব পাৰিম আৰু আমাৰ সমাজখনকো আমি ভাল এটা প্ৰতিষ্ঠা দিবলৈ আমি পাৰিম। কিন্তু এইটো বহুত লেট হৈ গ'ল। এইটো আৰু অলপ আগতে হ'ব লাগিছিলে, যাতে মানে এই আঁচনিটো যিবিলাকে প্ৰস্তুত কৰিলে হয়তো বহুত ভাবি চিন্তি ইমানখিনি কৰিছে। চৰকাৰে যিটো দিব নোৱাৰে সেইটো আজি আমাৰ স্বৰাজে দিব বিচাৰে। এইকাৰণে মই এই স্বৰাজটোৰ যিটো মানে স্কিমবিলাক বনালে আৰু এই
স্কিমবিলাক যিটো মানে প্ৰস্তুত কৰিলে তেওঁবিলাকক মোৰ ফালৰ পৰা মই অথাই ধন্যবাদ জনাইছোঁ তেওঁবিলাকক। আৰু আমাৰ ইয়াৰ যোগেদি ল'ৰা ছোৱালী উপকৃত নিশ্চয় হ'ব। আৰু এই স্বৰাজ বুলি ক'লে মহাত্মা গান্ধীৰ কথা বুজায়। আৰু স্বৰাজটোহে স্বাধীন আনিলে, বেলেগ অনা নাই। স্বাধীন ভাৰতটো স্বৰাজেই আনিলে। এতিয়া দেখা যায় নোটবিলাকত মহাত্মা গান্ধীৰ চচমাটো থাকে তাত, তথাপি তাক মানে সন্মানটো দিয়া হৈছে। এইকাৰণে স্বৰাজটো আমাৰ নিজৰে হয়, গণতন্ত্ৰ বস্তু হয়। এইটো স্বৰাজটো হৈছে গণতন্ত্ৰ আমাৰ দেশটোও হয়। এইকাৰণে ইয়াৰ সদস্য হ'বলৈ আৰু যিবিলাকে হোৱা নাই আপোনালোকে প্ৰচাৰ কৰিব। যিকেইটা ইয়াত আছে মাই ভনীসকলে নিজৰ লগৰীয়াসকলক প্ৰচাৰ কৰিব ইয়াৰ সদস্য হ'বলৈ, আৰু তেওঁবিলাকে নিশ্চয় উপকৃত হ'ব। মই বিশেষকৈ নকওঁ, এই সৰু মৰু এটা অলপমান কথা কৈ মই মোৰ মন্তব্যটো মানে সামৰি লৈছোঁ।